আজি স্পেচিয়েলি এই কথাখিনি তোমাৰ বাবে কৈছো। কবিতা নহয়, মোৰ মনৰ কথাবোৰ। তুমি মানে কোন সেই কথা মই প্ৰকাশ কৰিব নোৱাৰো, কাৰণ তোমাৰ নাম উল্লেখ কৰি সমাজত যি তোমাৰ প্ৰতিভা আৰু প্ৰতিষ্ঠা আছে সেয়া মই শেষ কৰিব খোজা নাই, শেষ নকৰো। আচলতে মোৰ প্ৰেমৰ মূল্য তোমাৰ ওচৰত আছিল তেনেই নগণ্য, আৰু মোৰ প্ৰেমৰ প্ৰত্যুত্তৰ তোমাৰ পৰা খুব কঠোৰকৈ পাম বুলি ভাবিছিলো। জানোচা, আমাৰ মাজত থকা বন্ধুত্বটো কেতিয়াবা যদি হেৰাই যায়, সেয়ে তোমাক ভাল পায়ো বহুদিন চকুলো টুকিলো, বহুদিন কবিতা লিখিলো, ডায়েৰীৰ পাতত পিস্তাই পিস্তাই কলম বোলালো, তথাপি তোমাক মই কোনোদিনাই ক'ব নোৱাৰিলো ভাল পাওঁ বুলি। আজিও নকওঁ। কি জানা, কেতিয়াবা সেই তোমাৰ লগত কৰা নষ্ট ধেমালিবোৰৰ কথা মনত পৰে। ধেমালি বুলিবলৈ তেনেকৈ একো কৰা নাছিলো, তথাপি মাজে মাজে তোমাক মোৰ মনৰ কথাবোৰ আওপকীয়াকৈ কৈছিলো। তুমি হয়তো নুবুজিলা। তুমিনো ক'ত বুজিবা? মই আকৌ তোমাক ভুলৰ শুধৰণি কৰিবলৈ বা মোৰ নিজক ভুলৰ শুধৰণি কৰিবলৈ এই কথাখিনি কোৱা নাই। ভুল কাৰো নাছিল, ভুল তোমাৰো নাছিল, ভুল মোৰো নাছিল। এটা কথা, যদি ভুল আছিল তেনেহলে ভুল আছিল সেই সৃষ্টিকৰ্তাজনৰ, যিজনে তোমাক ইমান ধুনীয়াকৈ সৃষ্টি কৰিলে। তোমাৰ দুচকুত হলে, তোমাৰ কথাবোৰ শুনিলে, তোমাৰ কথা ভাবিলে বুকুখনত এতিয়াও কেতিয়াবা বিষ হয়, জানানে তুমি? কিন্তু তেতিয়াৰ সময় এতিয়া নাহে। এতিয়াৰ সময় তেতিয়া নাছিল, তেতিয়াৰ সময় এতিয়া নাহে। তোমাক ভাল পোৱাৰ বাবে কেতিয়াবা বহু দীঘলীয়া গল্প লিখিছিলো, এতিয়াও লিখো, কবিতাও লিখো। তোমাক হোৱাটছআপত পাই কি যে আনন্দ পাইছিলো। চিমখন হেৰুৱাই যোৱাৰ পিছত তোমাৰ লগত কোনো যোগাযোগো নহল। মাজে মাজে এনেকুৱা লাগিছিল তুমি সাহস দিলে মই যেন পৃথিৱীৰ হিমালয় শিখৰতো বগাব পাৰিম। তুমি সাহস দিলে পৃথিৱীৰ যিকোনো অসাধ্য কামকো মই যেন কৰিব পাৰিম, জীৱনটো ৰঙীনকৈ গঢ়িব পাৰিম। কিন্তু কি কৰিবা, প্ৰেম হয়তো অন্ধ, সেইবাবে আমাৰ জীৱনৰ মিলন নহল। কিন্তু আজীৱন এটা জীয়া দুখে মোক সদায় কোঙা কৰি থাকিব, সদায় কোঙা কৰি থাকিব। তোমাৰ হতে বিয়াত বহিব পৰা হলে। দাৰু মুৰুষা চোতাল ভৰি
থাকে বকুল সদা মোৰ বকুল নিশা জীয়াই থাকে মোক ৰৈ দুৱাৰ খুলি খোজ খোজ কোন আছে ৰৈবা ক'ত এতিয়াৰ সময় কেতিয়াও নাহে 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 মোৰ মন ঘূৰি আছো ৰৈ তোমালৈ ৰৈ 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 বাদুলি হৈ তোমাৰে পদূলি চুমি তোমাৰ কদম